আপোনাৰ ৰেণ্টেল ইনকাম হ'বনে নাই সেইটো কিদৰে চাব। এষ্ট্ৰলজিত দুটা গ্ৰহৰ প্লেচমেণ্ট লৈ ৰেণ্টেল ইনকামটো চোৱা হয়। এটা হ'ল মাৰ্চ, এটা হ'ল ছেটাৰ্ণ। শনি আৰু মংগলৰ প্লেচমেণ্টক লৈ এষ্ট্ৰলজিত আপোনাৰ ৰেণ্টেল ইনকাম কৰিব পাৰিব নোৱাৰে সেই বস্তুটো চোৱা হয়। ছেকেণ্ড হাউচ, ফ'ৰ্থ হাউচ আৰু 11th হাউচত যদি এই দুটা গ্ৰহৰ এটা গ্ৰহ থাকে তেতিয়া আপুনি ৰেণ্টেল ইনকাম পোৱাৰ যোগ এটা থকা বুলি ক'ব পাৰি। আৰু যদি এই দুটা গ্ৰহ একেলগে ক'ৰবাত কেন্দ্ৰত বা ত্ৰিকোণত থাকে তেতিয়াও ৰেণ্টেল ইনকাম পোৱাৰ এটা সুযোগ আছে। তেনেকৈ আপোনাৰ ছেকেণ্ড হাউচৰ লৰ্ড যদি মাৰ্চ হয়, ছেটাৰ্ণ হয়, বা ফ'ৰ্থ হাউচৰ লৰ্ড যদি মাৰ্চ হয়, ছেটাৰ্ণ হয়, বা 11th হাউচৰ লৰ্ড যদি মাৰ্চ হয়, ছেটাৰ্ণ হয়, তেতিয়াও কিন্তু ৰেণ্টেল ইনকামৰ যোগটো আহি পৰে। আৰু তেনেকৈ আপুনি ৰেণ্টেল ইনকাম কৰি আপুনি ইনকাম কৰিব পাৰে। ধন্যবাদ।